এয়া চাওক মাংসৰ কালাৰ দেখিবলৈ ধুনীয়া হৈছে, খুব সুন্দৰ হৈছে। আজি সানডে হৈছে সেইকাৰণে বনালোঁ। আৰু হৈছে ঘৰতে মুড়ি লাৰু আজি বনালোঁ। চ' ভিডিঅ'টো দিব নপৰা নগ'ল, চ' বনোৱাৰ ভিডিঅ'টো দেখাইছোঁ। নমস্কাৰ, মই ধৰিত্ৰী ডেকা চৌধুৰী চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে। চ' আমাৰ ইমান ভাল নহয়, চ' সকলোৱে ঘৰত আমাৰ বেমাৰ হৈ আছে, কাহ চৰ্দি জ্বৰ, সেইকাৰণে সকলোৱে ভালে থাকিব। আজি বনাইছোঁ মই চিকেন। চ' কেনেকৈ বনাইছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। চ' কেনেকৈ বনালোঁ আপোনালোকক দেখাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মই চিকেন, এয়া হৈছে 1 কিলো চিকেন। এটা নহৰু আদা পেষ্ট বনাই থৈ দিছোঁ, জলকীয়া তেজপাত। চ' এতিয়া বনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। দুভাগ কৰি থৈ দিছে, কাৰণ যিহেতু আমি তিনিজনেহে খাওঁ, তিনিজনৰ কাৰণে ইমান মাংস নালাগে। চ' এইখিনি ৰাখি থৈ দিম, এইখিনি বনাম। চিকেনখিনি তেতিয়া আমি পিঁয়াজৰ পেষ্ট এড কৰিম, নহৰু আদা, ইয়াতে কৰিছোঁ হালধি গুড়া, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ 1 টিস্পুন, কালার জন্য রেড চিলি পাউডার, মিষ্টি করে তারপর একটু নমক লাগে কেৰাহী গৰম কৰোঁ। ভালদৰে আমি বাকি ল'ম। ইয়াত মিঠাতেল অলপ এড কৰি দিয়া হৈছে, মিঠাতেল এড কৰি দিছোঁ আমি ইয়াত। ज़्यादा तो नहीं हो गया ना, हो जाएगा। यात लौंग, इलायची, दालचीनी थोड़ा लिया, यार মাংসখিনি দিয়ে দিছোঁ আৰু সময় নাই দিয়ে দিছোঁ মাংসখিনি।
유난히도 캄캄한다면 나 홀로 너를 생각하네. 이런 기분 설명할 수 없어. 원래 이만큼 너와의 여행을 생각했었는데 네가 좋아하던 와인과 선물을 준비했겠지. 이상한 너를 상상하며 근데 왜 이런 생각을 하면서 너를 추억만 하게 된 건지. 어쩌다 너와 나 왜 이렇게 끝난 건지. 너를 기억하면 난 가슴이 아파와. 어쩌다 너와 나 이렇게 잊혀진다면 다시 사랑할 수 없을 것 같아. 나는 내게 너무 내 맘과 다르게 너에게 상처를 줬으니 사랑한다는 말로도 부족했던 너에게 내가 너무 잘못한 것 같아. 너와 나의 다른 생각이 결국엔 우리를 서로 갈라서게 만들었어. 근데 왜 이런 얘기를 하게 된 건지 난 모르겠어. 어쩌다 너와 나 왜 이렇게 끝난 건지. 너를 기억하면 난 가슴이 아파와. 어쩌다 너와 나 이렇게 잊혀진다면 다시 사랑할 수 없을 것 같아. 말은 해줘야 하는데 내 마음 변하지 않았다고. 모든 게 오해야. 내 얘기를 들어주길 바래. 어쩌다 너와 나 왜 이렇게 끝난 건지. 너를 기억하면 난 가슴이 아파와. 어쩌다 너와 나 이렇게 잊혀진다면 다시 사랑할 수 없을 것 같아. 어쩌다 너와 나 왜 이렇게 된 건지. 시간이 지날수록 네가 보고 싶어. 어쩌다 너와 나 이렇게 잊혀진다면 다시 사랑할 수 없을 것 같아. 유난히도 캄캄한다면 나 홀로 너를 생각하네. 이런 기분 설명할 수 없어. 원래 이만큼 너와의 여행을 생각했었는데 네가 좋아하던 와인과 선물을 준비했겠지. 기뻐할 너를 상상하며 근데 왜 이런 생각을 하면서 너를 추억만 하게 된 건지. 어쩌다 너와 나 왜 이렇게 끝난 건지. 너를 기억하면 난 가슴이 아파와. 어쩌다 너와 나 이렇게 잊혀진다면 다시 사랑할 수 없을 것 같아. কমেন্ট কৰি জনাব কেনেকৈ হৈছে। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব জনাব। এখন বেল আইকনটো প্ৰেছ কৰিব।